ভিতৰি ও মেলো তই পখিলা গিটা ভিতৰি ইমান ধুনীয়া ছোৱালী কিয়নো পখিলা বুলি কৈছা তই ভিতৰি পখিলা কিবা বেয়া নেকি মৰমতে কৈছং পিছে ছোৱালীকেইটানো কৰ পচন্দ হৈছে নেকি তোৰ ভিতৰি পচন্দ মানে মই মানে মনে মনে ভালেই পাই গেলো নামটো নমিতা দেখাতেতো পকা অমিতা তেনেহ'লে চিঠিখনত লিখি দিবি এটা ধুনীয়া ৰোমান্টিক প্ৰেমৰ কবিতা অ মেলক তই ঠিকেই কৈছা তাই মোক ঘৰত মাতি থৈ গৈছে বেছি দূৰত ঘৰ নহয় এই জাৰবাৰী গাঁৱতে এই আমাৰ মিথুৰ আৰু মেলপাহঁতৰ গাঁৱতে হয় নেকি তই মই যাম দে ৰাতিপুৱাই পুৱাই তই আহিবি ধেই মই আৰু কেনেকে যাম মই আৰু একদম যাব নোৱাৰো নহয় ঘৰত মোক মিছেছে একদম দিনে ৰাতিয়ে গালি পাৰি থাকে কিয়নো গালি পাৰে মিছেছেতো সিত্ৰি বজাৰ পাতি একদম চাহ চেনি নাই নহয় সিটোৰ কাৰণে গালি পাৰি থাকে অ মেলো সিটোৰ মই থাকোঁতে ইমান কিয় চিন্তা কৰ তই হয় নেকি তোৰ মিছেছ আৰু মোৰ মিছেছ একে হা নহয় মানে মই কৈছোঁ তোৰ পৰিয়াল মোৰ পৰিয়াল একে আৰু সিত্ৰি হয় নেকি মই আৰু কিবা বেলেগে ভাবছিলো তই আৰু দে তোক বজাৰ পাতি যি লাগে সব মই কৰি দিম দিবি না তই কালিহে দিবি আজি মই কি খাম তই এটা কাম কৰ কাম এই মোৰ ঘৰত যা এক থোক ডাঙৰ পকা আঠিয়া কল আছে হয় নেকি তাকে এতিয়া লৈ যা ৰাতি তই খাবি আজি এনেকে চল কালি নমিতাহঁতৰ ঘৰৰ পৰা আহি যি লাগে সব বজাৰ মই তোক কৰি দিম হয় নেকি পিছে মই যাব লাগিব এতিয়া যামেই আৰু যাবি নেকি আঠিয়া কলটো লৈ যাম লৈ যা পিছে কথা এটা হ'ল নহয় কি কথা পইচা পাতি কিবা আছে নেকি একদম খালী হয় নেকি ফুটা কৰি এটাও নাই দোকান খুলিছোহে মাত্ৰ যাত্ৰাই হোৱা নাই নহয় হয় নেকি পিছে যাত্ৰা বাহনী হোৱা নাই নাই হোৱা পিছে মই চিন্তাটো কৰোঁ নেকি যাত্ৰা বাহনীৰ মানে কিনো চিন্তা ৰাতিপুৱাই যাত্ৰাটো মই কৰি দিওঁ নেকি বঢ়িয়া কথা ৰচলোৱা কি কিনো লাগব তোক বেছি বস্তু নালাগে পইচাৰ কথা আছে তো ই এক পেকেট বিটেলিয়ান বিস্কুট ব্ৰিটেনিয়া আৰু ৰোজ এক পেকেট ৰোজ এক পেকেট আৰু অলপ চুজি দিলে হ'ল চুজি আৰু নালাগে আৰু নালাগে ৰ পিছে মই বস্তুখিনি লৈ আহোঁ হা ৰবি এইটো ল হ'ব না পিছে পইচাটোনো কিমান হৈছে পইচাটো বেছি হোৱা নাই 25 টকা হৈছে আৰু বাপৰে বাপ এইখিনি বস্তুৰ দামনো 25 টকা হ'ল নে বজাৰত ইমান বস্তু বাহালিৰ দাম তোৰ খবৰ নাই নেকি হয় নেকি পিছে হ'ব দে আৰু পিছে মই যাং নেকি পইচা ঠিতৰি বহনি দেখোন হোলে ঠিতৰি পইচা নোহোৱা কেনেকৈ বহনি কৰিলি তই ঠিতৰি সিটো বুজি নাপায় কিনো মানুহ এইটো নাপাংতো আৰু ঠিতৰি এইটো বস্তু দিছে না নাই তই মোক মই দিলোঁ তোক মইতো লৈছো না নাই তই লৈছা তাৰমানে মই কিনি লৈছো এইটো লৈছা পিছে বেচা বিক্ৰী হ'ল নে নাই হৈছেতো পিছে বেচা বিক্ৰী হৈছে যদি যাত্ৰা বাহনীও হৈছে দেখোন পইচাটোহে দিয়া নাই এইটো পিছত দিম দে মই যাম এইটোনো কি বহনি যাত্ৰা হ'ল এনেকুৱা কাষ্টমাৰ আহিলে দেখোন মোৰ দোকানখন একদম লাল বাতি জ্বলি যাব চিত্ৰে কিনো হ'ব একদম কথাটোৱে বেয়া হ'ল নহয় আজি কাৰ মোক চাই মই উঠিলোঁ কবাই নৰং দে এনেকে সদায় আহিব নেকি কাষ্টমাৰ কবাই নৰং মই একদম ধ্বংস মোৰ দোকানখনেই ধ্বংস হৈ যাব চিত্ৰে লাল বাতি জ্বলিলে ইমান বেয়া লাগব সদায় সদায় এনেকুৱা কাষ্টমাৰ আহিব দোকানত আৰু সদায় যদি এনেকে আহি থাকে মোৰ লক্ষ্মী এৰাই দিব মোক নমিতা আহিছে বাৰু বেয়া কথা হোৱা নাই দেচোন তাই আকৌ বাকী কৰাৰ কাৰণে বেয়া হ'ল নেকি নাই হোৱা নাই সেইটো মৰমতে দিছোঁ তেতিয়া আজি দোকান বন্ধই কৰি দিওঁ নেকি নে আজিৰ পৰা দোকানে নকৰোঁ বেলেগকে বিক্ৰী কৰি দিম তেতিয়া বন্ধ কৰি দিওঁ ৰ তেতিয়া বন্ধই কৰোঁ